নিউজ লাইভৰ অনন্য অনবদ্য আৰু মননশীল অনুষ্ঠান হোমেন বৰগোহাঁইৰ সৈতে কথাবাৰ্তা। হোমেন বৰগোহাঁইৰ সৈতে কথাবাৰ্তাৰ আজিৰ অতিথি এনকো প্ৰফেচনেল সাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক আৰু পৰিচালনা সহযোগী উদিত ফুকন। বিষয় অসমলৈ বিনিয়োগকাৰী আহিবনে? উদিত ফুকন, আমি আজি এটা বিষয় আলোচনা কৰিবলৈ তোমাক মাতি আনিছো। সেইটো হ'ল অসমলৈ বিনিয়োগকাৰী আহিবনে? কাৰণ অসমত এটা উদ্যোগীকৰণৰ নতুনকৈ এটা প্ৰয়াস আৰম্ভ হৈছে। সেইটো তেওঁলোকে এটা বিদেশী বা বাহিৰৰ, বিদেশী নহয় ভাৰতীয় হ'লেও অসমৰ বাহিৰৰ বিনিয়োগকাৰীৰ ওপৰত নিৰ্ভৰ কৰিছে। সেইকাৰণে অলপতে যে কি এডভান্টেজ আছাম কৰিলে, সেইটোৰ মূল উদ্দেশ্য আছিল দেশ বিদেশৰ বিনিয়োগকাৰীক অসমলৈ আহ্বান কৰাটো। অসমত উদ্যোগ হ'ব লাগিব আৰু উদ্যোগ নহ'লে অসমৰ বিশাল নিবনুৱা সমস্যাৰ সমাধান সুদূৰ পৰাহত। এতিয়া মই নতুনকৈ উদ্যোগ স্থাপন কৰাৰ আগতে মই এটা কথা জানিবৰ মন গৈছে যে 1955 নে 58 চনৰ পৰা অসমত যেতিয়া প্ৰথমবাৰৰ কাৰণে উদ্যোগ বিভাগ স্থাপিত হ'ল, তেতিয়াৰ পৰা অসমত উদ্যোগীকৰণৰ কামো আৰম্ভ হৈছিল। আৰু তেতিয়াৰ পৰা সুদীৰ্ঘ কাল ধৰি অসমত মই ভাবিছিলোঁ 42টা বুলি, এতিয়া শুনিছোঁ তাতকৈ বেছি হ'ব, 48টা উদ্যোগ ৰাজহুৱা খণ্ডত স্থাপন কৰা হৈছিল। ৰাজহুৱা খণ্ড মানে চৰকাৰে স্থাপন কৰিছিল, চৰকাৰী বিষয়াৰ দ্বাৰা পৰিচালনা কৰিবলৈ। কিন্তু আজি আটাইখিনি উদ্যোগ ধ্বংস হৈ গ'ল, তাৰ চিন মাত্ৰ নাই। মই সেইকাৰণে বহুদিনৰ আগতে প্ৰবন্ধই লিখিছিলোঁ, অসম উদ্যোগৰ মৰিশালী নেকি। মানে এটা নহয়, 10টা নহয়, 20টা নহয়, 48টা ৰাজহুৱা খণ্ডৰ উদ্যোগ আজি তাৰ চিনমুকাম নাই। প্ৰথমতে আমি আলোচনা কৰি লওঁচোন যে অসমত চৰকাৰী খণ্ডত চৰকাৰৰ দ্বাৰা চৰকাৰৰ উদ্যোগত স্থাপন হোৱা ইমানবোৰ উদ্যোগ কিয় ধ্বংস হ'ল? তুমি তাৰ কাৰণকেইটা খুব চমুকৈ কোৱা, কাৰণ তাৰ পিছত আমি আচল আলোচনালৈ যাব লাগিব। পোনপ্ৰথমবাৰৰ বাবে ধন্যবাদ জনাইছোঁ আপোনাক। নিশ্চয় যি 48টাৰ কথা কৈছে আপুনি, তাৰে সম্পূৰ্ণ 48টা ধ্বংস নহ'লেও নাই কমে আমাৰ 8-9টা আমাৰ মানে আপোনাৰ কেবিনেট চৰকাৰে সম্পূৰ্ণৰূপে কেবিনেটৰ ফালৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। তো যদি চাবলৈ যায় শেষত ইলেক্ট্ৰিচিটিৰ পৰা আদি কৰি আমাৰ যি ACB আছে, আমাৰ AGCL আছে, তো এই ক্ষেত্ৰত আমাৰ তেওঁলোকে বিভিন্ন ধৰণৰ লোকচানৰ সন্মুখীন হৈ আহিছে। সেই ক্ষেত্ৰত যদি চাবলৈ যায় তেওঁলোকৰ ইয়াত বহুতখিনি কথা আহি পৰে যে তেওঁলোকে বৰ্তমান বজাৰখিনি বৰ্তমান মাৰ্কেটত কি চলি আছে সেই অনুযায়ী তেওঁলোকে আউটপুটবিলাক দিছে নাই, সেইটোৰ ওপৰত ডিপেণ্ড কৰে। তাৰ ওপৰত যদি চাব যায়, যদি আমি নামৰূপৰ ফাৰ্টিলাইজাৰ কথা ক'বলৈ যাওঁ, সেইটো আমাৰ সম্পূৰ্ণৰূপে বৰ্তমান বন্ধ হৈ আছে। বন্ধ হোৱাৰ মূল কাৰণে হৈ গ'ল যে তেওঁলোকে মাৰ্কেটটোৰ পৰা হয়তো সেই সময়ত সঠিক ৰূপে ছাৰ্ভে নকৰিলে, যিটো স্তৰত তেওঁলোকে গভীৰতালৈ গৈ পিনে ছাৰ্ভে কৰিব লগা হৈছিলে। আৰু ইয়াৰ ক্ষেত্ৰত আহিব ৰাজনৈতিক হস্তক্ষেপটো নিশ্চিতভাৱে আহিব। ৰাজনৈতিক হস্তক্ষেপৰ কাৰণে ধৰি লওক তেওঁলোকে ৰাজনৈতিক হস্তক্ষেপ মানে তুমি কি বুজাব খুজিছা? মানে ৰাজনৈতিক হস্তক্ষেপে এটা উদ্যোগ কেনেকৈ ধ্বংস কৰিব পাৰে বা ধ্বংসৰ পথলৈ নিব পাৰে? ডেফিনেটলি পাৰে। ধৰি লওক এজন ধৰি লওক আপুনি পলিটিক্সৰ এজন মানুহ, তেওঁক আহি লৈ পিনে তেওঁক ছাপ'জ ধৰি লওক তেওঁ বহুত দিনৰ পৰা ৰাজনীতিৰ লগত জড়িত হৈ আছে, তেওঁক কোনো ধৰণৰ টিকেট দিব পৰা নাই, কোনো ধৰণৰ ছিট দিব পৰা নাই, তেনে ক্ষেত্ৰত আহি লৈ পিনে এটা আপোনাৰ পাব্লিক ছেক্টৰ অৰ্গেনাইজেশ্যনৰ ডাইৰেক্টৰ পাতি দিলে। তো তেনেকুৱা এজন মানুহ যেতিয়া ডাইৰেক্টৰ যেতিয়া পাতি দিব, তো সেইজন মানুহৰ কৰ্মদক্ষতা কিমান সেই কথাখিনি সম্পূৰ্ণৰূপে বিশ্লেষণ সেই চৰকাৰখনে বা সেই পাব্লিক ছেক্টৰ অৰ্গেনাইজেশ্যনখিনিয়ে চাইছে নাই, সেইটো বহুত ডিপেণ্ড কৰে, চাইছে নাই চোৱা। তো তেনে ক্ষেত্ৰত সেইজন মানুহ যেতিয়া তাত ৰিক্ৰুইট মানে ছাপ'জ দিয়া যাব, যেনেকৈ ধৰি লওক এতিয়া ONGC যদি চাব যাওঁ আমি, ডাক্তৰ সম্বিত পাত্ৰক আহি লৈ পিনে যেনেকৈ আমি ডাইৰেক্টৰ পষ্টত আহি বহাই দিলেহি, তো এটা ONGC এটা চাব যে এটা কাৰিকৰী এটা ডাঙৰ এটা ছাবজেক্ট হয়। তো সেনেকুৱা ক্ষেত্ৰত এজন আপোনাৰ অস্ত্ৰোপচাৰ ডক্টৰক আহি খুব সংক্ষেপে কৈ যাবা, আমাৰ সময় কমটো। এনেকৈয়ে কোৱা যে আমাৰ যে অসমত, আমি বাহিৰলৈ নাযাওঁ এতিয়া, অসমত যে চৰকাৰী খণ্ডত স্থাপিত 42টা বা 48টা উদ্যোগ ধ্বংস হ'ল, তাৰ কেইটামান হয়তো কিবা কলঠুক কৰি থাকিবও পাৰে, কিন্তু ধ্বংস হোৱাৰ মূলতে তুমি কৈছা ৰাজনৈতিক হস্তক্ষেপ। মানে যিবোৰ ৰাজনীতিত যিবিলাকে ব্যৰ্থতাৰ পৰিচয় দিছে, য'ত তেওঁলোকে কোনো বিষয় বা পোৱা নাই, দায়িত্ব পোৱা নাই, তেওঁলোকক আনি কিছুমান ব্যৰ্থ ৰাজনীতিকক আনি এই ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ চলাবলৈ দিয়া হ'ল। যিজন মানুহ অন্যান্য ক্ষেত্ৰত ব্যৰ্থ হৈ আহিছে, তেওঁক দিয়া হ'ল উদ্যোগ পৰিচালনা কৰিবলৈ। এইটো এটা প্ৰধান কাৰণ। দুটা হৈ গ'ল আপোনাৰ যিখিনি মেন পাৱাৰখিনিক চলাই নিবৰ কাৰণে, পৰিচালনা কৰিবৰ কাৰণে এটা যথেষ্ট মেনেজমেণ্টৰ প্ৰয়োজন হয়। সেই মেনেজমেণ্টটো হয়তো আমাৰ পাব্লিক ছেক্টৰ অৰ্গেনাইজেশ্যনবিলাকত বহুত ক্ষেত্ৰত তেওঁলোকে মানে আপোনাৰ যিটো ষ্টাইলত তেওঁলোকে কাম কৰিব লাগে সেইটো ষ্টাইলত তেওঁলোকে কাম কৰাগৈ নাই বুলি মই ভাবোঁ। মানে কিয়নো আজি যদি চাব যায় প্ৰাইভেট ছেক্টৰবিলাকক তেওঁলোকে যিদৰে বিশ্লেষণ কৰি লৈ পিনে এটা মাৰ্কেটৰ ওপৰত ষ্টাডি কৰি লৈ পিনে তেওঁলোকে বনায়। যেতিয়া পলিঅ' যেতিয়া আমাৰ ভাৰতলৈ যেতিয়া আহিছিলে, সেই সময়ত পলিঅ'ৰ এডভাৰটাইজিংটো আপোনাৰ অমিতাভ বচ্চনক কৰিব দিয়া হৈছিলে। সেই সময়ত অমিতাভ বচ্চনৰ যিটো ধাৰণা আছিলে আমাৰ মাজত, তেওঁ আছিলে এজন এংগ্ৰি মুভমেণ্ট। তেওঁক আমি গম পাওঁ যে তেওঁ খঙাল মানুহ,
কিন্তু তেওঁ হাতজোৰ কৰি নমস্কাৰ কৰি যেতিয়া মানুহৰ আগত এডভাৰটাইজ কৰিলে আমাৰ মানুহে আমাৰ যিটো লিম্বিক বেণ্ডত গৈ পিনে আমি যিটো ডিচিশ্যন মেকিং আমি লওঁ সেই বস্তুটো ল'ব পৰা নাছিলে আমাক ডাইৰেক্ট সেই বস্তু কিয়নো তেওঁ প্ৰতিচ্ছবিটো আমাৰ আগত অলপ বেলেগ ধৰণে আছিলে এতিয়া যদি চাব যায় তাৰপিছত যেতিয়া তেওঁলোকে ছাৰ্ভে কৰিলে যে পলিঅ' কোনো খাবলৈ নগ'ল চবেই নিজৰ আগৰ পুৰণি সংস্কাৰ লৈ পিনে সংস্কৃতি লৈ পিনে বহি থাকিলে তাৰপিছত যেতিয়া গোটেই তেওঁলোকে গাঁৱে গাঁৱে গৈ যেতিয়া ছাৰ্ভে কৰি দেখিলে যে আচল বস্তুটো প্ৰব্লেমটো আচলতে কোনডোখৰত আছিলে তো তেতিয়া তেওঁ গৈ পিছত WHO গৈ পিনে যেতিয়া আকৌ গৈ পিনে বস্তুখিনি চেঞ্জ কৰিলে তেতিয়া অমিতাভ বচ্চন আকৌ টেলিভিশ্যনৰ পৰ্দাত আহিলে মই বুজিলোঁ সেইখিনি বহুত কথা ক'ব গ'লে আমাৰ আচল কথা নাহিব মই সেইকাৰণে কৈছোঁ যে কিছু কথা সংক্ষেপে কৈ যাব লাগিব তুমি প্ৰথমতে ক'লা ৰাজনৈতিক হস্তক্ষেপ ৰাজনৈতিক হস্তক্ষেপ লগতেতো ৰাজনৈতিক দুৰ্নীতিও আছে ৰাজনৈতিক দুৰ্নীতিৰ কাৰণে ধৰা এজন যদি ক্ষমতাশালী ৰাজনৈতিক নেতা তেওঁ অধ্যক্ষ বা সঞ্চালক হয় তেন্তে তেওঁৰ তলৰ মানুহবোৰকতো হয় নিশ্চয় তেতিয়া সময়ত কি হৈ যায় তেতিয়া ধৰি লওক তেওঁ কোনোবা পৰিয়ালৰ কোনোবা চিনাকি ধৰি লওক তেওঁৰ নিজৰ পাৰ্টীয়ে কিছুমান সন্তান হওক বা কিছুমান ল'ৰা ছোৱালীক বা তেওঁৰ মানুহক আহিলে পিনে সেই প্ৰতিষ্ঠানটো ষড়যন্ত্ৰখন আৰম্ভ দি দিয়াৰ লগে লগে সেই মানুহখিনিয়ে কি কৰিব তাত এটা অৰাজকতা সৃষ্টি কৰিব তেওঁলোকে কাম বিকজ তেওঁলোকৰ ওচৰত স্কিল পাৱাৰ নাই তেওঁলোকৰ ওচৰত কোনো কৰ্মদক্ষতা তেওঁলোকৰ নাই তো তেখেতসকলে তাত পলিটিক্স আৰম্ভ কৰিব পলিটিক্স আৰম্ভ কৰাৰ লগে লগে যিখিনি আমাৰ কলেজৰ ফালৰ পৰা যোৱা যিখিনি আমাৰ নৱপ্ৰজন্মখিনি যি তাত গৈ পিনে যি চাকৰি কৰিব যাব সেইখিনি কি হ'ব প্ৰথম অৱস্থাত সিহঁতি খুব এণ্থুজিয়াষ্ট থাকে ছামথিং নতুন কৰিব বিচাৰে ক্ৰিয়েটিভ তাৰ মাইণ্ড এটা থাকে সেই বস্তুখিনি নাইকিয়া হৈ পৰে নাইকিয়া হৈ যোৱাৰ লগে লগে আপোনাৰ অনুষ্ঠানটোৰ মাজত বিশৃংখলতা আহি পৰাৰ লগে লগে আপোনাৰ ফেক্টৰীটো যিটো গতিত তেওঁলোকে মানে আগবাঢ়ি যাব লাগিছিলে সেইটো গতিত আগবাঢ়ি যাব নোৱাৰাৰ লগে লগে তেওঁলোকৰ প্ৰডাকশ্যন কমি যায় প্ৰডাকশ্যন কমাৰ লগে লগে মাহৰ মূৰত দৰমহা দিব লাগিবই তেওঁলোকক তো আজি যদি চাব যায় ONGC এজন মানুহৰ ছাপ'জ তেওঁ ক্লাছ 10 মানুহ এজন আছিলে তেওঁ যিমান প্ৰডাকশ্যন তাতকৈ বেছি তেওঁলোকক দৰমহা দিয়া হৈছে পাৰ ঘণ্টা তেওঁলোকক 5,000-6,000 টকা দৰমহা দিয়া হৈছে সেই ক্ষেত্ৰত তেওঁলোকে কিমান কাম কৰিছে সেই বস্তুখিনি সেই মেনেজমেণ্টটো নাই আমাৰ পাব্লিক ছেক্টৰ অৰ্গেনাইজেশ্যন তথাপিতো ONGCটো বাহিৰৰ অনুষ্ঠান বা বিশাল অনুষ্ঠান আমি অসমতে সীমাবদ্ধ থাকিব খোজোঁ মই দ্বিতীয়টা প্ৰশ্ন আহে যে হয় প্ৰথম অৱস্থাত ৰাজনৈতিক পদাধিকাৰীক ইয়াত দায়িত্ব দিয়া হৈছিল তেওঁলোকে ফেইল মাৰিলে কিন্তু অসম চৰকাৰে তাৰ পৰা শিক্ষা লৈ নিজৰ ভুলটো সংশোধন কৰিবৰ কোনো চেষ্টা নকৰিলে আৰু দ্বিতীয়তে আৰু এটা কথা যিটো তুমি কোৱা নাই বা মই ক'ব খোজোঁ যে এই যে বিভিন্ন উদ্যোগ স্থাপন বা কাগজ কলেই হওক সূতা কলেই হওক বিভিন্ন কলে সেইবোৰত অসম অসামৰিক বিষয়াসকলক বা কেতিয়াবা IAS বিষয়াসকলক মেনেজিং ডাইৰেক্টৰ হিচাপে নিয়োগ কৰা হয় যে এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'লেই তেওঁ যে উদ্যোগ পৰিচালনাৰো দক্ষতা থাকিব সেইটোতো সম্ভৱ নহয় মুখ্য কাৰণেই সেইটো বাৰম্বাৰ তেওঁলোকে এইটো কৰিছে যে উদ্যোগ স্থাপন কৰিব কৰি তেওঁ নতুনত্বক যেতিয়ালৈকে আঁকোৱালি নলয় তেতিয়ালৈকে কেতিয়াও যিমানে উদ্যোগ নাহক তেতিয়া কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব অসমৰ ক্ষেত্ৰত আৰু যিটো আমাৰ বহুতে কয় যে সন্ত্ৰাসবাদী আচলতে নহয় সন্ত্ৰাসবাদীক তেওঁলোকক ধৰি পেলাই পইচাটোহে খোৱা হৈছে অসমলৈ ফাণ্ডটো আহে ঠিকেই কিন্তু তেওঁলোকে ইয়াৰে কিছুমান হয়তো মোৰ মতে কিছুমান চালফা হ'ব পাৰে কিছুমান হ'ব পাৰে তেওঁলোকে গৈ দিল্লীত গৈ পিনে বহিলে কয় যে নহয় তাত তোমালোকে উদ্যোগ খুলিব নোৱাৰা যিবিলাক হয়তো নতুন উদ্যোগ যিবিলাক আহিব লৈছে অসমলৈ তেওঁলোকে গৈ দিল্লীতে হয়তো ব্যৱস্থা কৰি লৈ পিনে তেওঁলোকৰ মাজতে পাৰ্টিৰ মাজতে পইচাটো খাই থৈ দিয়ে সেইটো হ'ব পাৰে এইবিলাক বস্তু আমাৰ ধাৰণা আমি বিশেষকৈ যেতিয়া আলোচনা কৰোঁ কিছুমান আমাৰ বন্ধুৰ লগত তেতিয়া আমি এনেকুৱা ধৰণৰ কথাবিলাক আলোচনা কৰোঁ কিন্তু আলফা কোনো মেটাৰে নকৰে কিন্তু আমাৰ ইমান ডাঙৰ এটা আমাৰ প্ৰশাসন যেতিয়া আছে সামৰিক বাহিনী আমি হেৰিভাৱে যাওঁ শৃংখলিতভাৱে যাওঁ প্ৰথম কথা এইটো তুমি কৈছা সেইটো মই মানো যে ৰাজনৈতিক হস্তক্ষেপ নহয় ঠিক মানে ৰাজনৈতিক নেতাসকলক যিবোৰ ব্যৰ্থ নেতা তেওঁলোকক উদ্যোগ পৰিচালনাৰ দায়িত্ব দিয়াৰ কাৰণে তেওঁলোকৰ কোনো শিক্ষা নাই দীক্ষা নাই এই বিষয়ত অভিজ্ঞতা নাই অথচ তেওঁলোকে যেতিয়া অধ্যক্ষৰ দায়িত্ব পাব ৰাজনৈতিক ক্ষমতা দেখুৱাই তলৰ অফিচাৰবিলাকক হয়তো নকৰিবলগীয়া কাম কৰিবলৈ বাধ্য কৰে দ্বিতীয়তে কিন্তু এইটো অভিজ্ঞতাৰ পৰা যে তেওঁলোকৰ পৰিচালনাত বছৰৰ পাছত বছৰ ধৰি যে উদ্যোগবোৰ ধ্বংস হ'ব ধৰিলে লাভ কৰিব নোৱাৰিলে ক্ৰমান্বয়ে তাৰ পৰাও কিন্তু চৰকাৰে সেইটো অধ্যয়ন কৰি কি কাৰণেনো এই উদ্যোগবোৰ নচলিলে কি কাৰণে উদ্যোগবোৰ ব্যৰ্থ হ'ল সেই বিষয়ে তেওঁলোকে এটা অধ্যয়ন কৰা দৰকাৰ কোনোটো অধ্যয়ন নকৰি কেৱল তেওঁলোকৰ উদ্দেশ্য অসমত উদ্যোগ হওক নহওক নিবনুৱাৰ সমস্যাৰ সমাধান হওক নহওক কিছুমান ব্যৰ্থ ৰাজনৈতিক নেতাক মানে পুনৰ্বাসন কৰিব লাগে সেইটো একমাত্ৰ উদ্দেশ্য আছিলে হয় নিশ্চয় তো এই ক্ষেত্ৰত যদি চাব যায় এতিয়া এডভান্টেজ আসামৰ পৰা যিটো আহিছে এডভান্টেজ আসামৰ ফালৰ পৰা তেওঁলোকে যি ধৰণৰ মানে আপোনাৰ তেওঁলোকে ধৰি লওক আপোনাৰ টুইন টাৱাৰৰ পৰা আদি কৰি যিবিলাক তেওঁলোকে কথা কৈছে তো নিশ্চিতভাৱে মই ভাবোঁ তেওঁলোকে এইবিলাক আমাক দেখাইছে যে নিবনুৱা সমস্যা সমাধান হ'ব বুলি মই নাভাবোঁ যে টুইন টাৱাৰৰ ফালৰ পৰা আমাৰ নিবনুৱা সমস্যা সমাধান হ'ব কিয়নো তাত হোমগাৰ্ডৰ বাহিৰে আমাৰ নিচিনা সাধাৰণ মানুহে তাত গৈ এখন দোকান লোৱাৰ আমাৰ শক্তি নাই সিমানখিনি কিয়নো আমি তাত ইমানখিনি চিকিউৰিটি ইমান দিব নোৱাৰোঁ চামথিং আমি ইমানখিনি আমি ইমান দূৰ আগবঢ়াই নাই আচলতে যিটো স্তৰত তেওঁলোকে কথা কয় যে আমি ইমানখিনি আমাৰ আগবঢ়াই নাই
তেওঁলোকে আমাক ভালদৰে ছাৰ্ভে কৰা নাই আমাৰ যিখিনি আমাৰ উদীয়মান যিখিনি আহিছে বৰ্তমান তেওঁলোকে মানে কোনে ছাৰ্ভে কৰা নাই মানে আপোনাৰ চৰকাৰখনে ভালকৈ ছাৰ্ভে কৰা নাই যে একজেক্টলি ক'ত তেওঁলোকে পইচাটো ইনভেষ্ট কৰিব পইচা কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচা আহে কিন্তু যিবিলাক আপুনি চাওক যদি চাব যায় কিমানজন আপুনি দক্ষ মন্ত্ৰী পাব আপুনি তেওঁলোকে জানিব নেকি ক'ত পইচা ইউটিলাইজ কৰিব লাগে প্ৰপাৰলি ক'ত ইউটিলাইজ কৰিব লাগে আৰু যিসকল আছে যিসকল তেওঁলোকৰ তলত তেওঁলোকৰ আছে ছাপ'জ যিখিনি চৰকাৰী বিষয়া আছে তেওঁলোকেও হয়তো ভয়তে কামখিনি আগবঢ়াই নিব নোৱাৰে সেই ক্ষেত্ৰত বিকজ হস্তক্ষেপটো আছে তেওঁলোকৰ